নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'ৰ মাজলৈ। আৰু বহুদিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ। আজি গৈ আছোঁ এটা বিশেষ কামত, ক'ত যাম কি কথা সকলোবোৰ ক'ম, তো ভিডিঅ'টো চাই থাকক। আৰু গাইছ, এনেকৈ আহি পালোঁ ডিম্পলৰ ঘৰ। ডিম্পলে আচলতে এটা ঘৰতে ষ্টুডিঅ' ছেটআপ বনাইছে সৰুকৈ, তাকে বোলো অকণ চাই যাওঁ, গান এটাও কিবা পাৰিলে কৰিম আৰু আপোনালোকক ক'ব দেখাওঁ। ডিম্পলৰ ষ্টুডিঅ' আহি পেলাই ভিতৰত সোমালোঁ। এইপিনে দেখিছে ডিম্পল বহি আছে। আৰু ইয়াতে ৰেকৰ্ড কৰিবৰ কাৰণে আহিব পাৰে আৰু এটা ছেটআপ আৰু সৰু আৰম্ভ কৰিছে আৰু মানে তাৰ বাহিৰ পৰা কিবা এটা শুনিম আৰু ময়ো গানটো এটা ৰেকৰ্ড কৰোঁ। তো বহুত দিনৰ মূৰত এটা ভিডিঅ' আনিলোঁ। আপকামিং এটা ছং আহি আছে, বিহুৰ আগে চাব। আৰু সিমানেই, এইটো ষ্টুডিঅ' ডিম্পলৰ, ইয়াতে ময়ো ৰেকৰ্ড কৰিম। আপোনালোকেও যদি কোনোবাই কৰিব বিচাৰে আহিব পাৰে। ডিম্পলৰ ইনষ্টাগ্ৰাম আইডিটো মই ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতে গৈ তাক মেছেজ কৰিব পাৰে। আৰু এনেকৈ ময়ো সৰুকৈ এনেই কভাৰ ছং এটা অলপমান ৰেকৰ্ড কৰি চালোঁ। হয়তো আপোনালোকে শ্বৰ্টছত বৰ্তমানলৈকে ভিডিঅ'টো পালেই, তাকে অকণমান ৰেকৰ্ড কৰি চালোঁ কেনেকুৱানো লাগে। আৰু তাৰ ষ্টুডিঅ'টোকে দেখাই আছোঁ অকণমান, তাৰ আৰু বাহিৰ সুৰ চুৰ শুনিম, তো চাই থাকক ভিডিঅ'টো। আৰু এনেকৈ কামবোৰ চলি আছে, গানটো চালোঁ। আৰু গাইজ, এইখিনিতে এটা কথা জনাব বিচাৰিছোঁ যে মোৰ অকণমান পাৰ্চনেল অসুবিধাৰ বাবে মই কেইদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। এতিয়া পুনৰ ভিডিঅ'বোৰ আনিম, এনেকৈ প্ৰায় আপোনালোকে ভিডিঅ'বোৰ পাব। তো চেনেলটো যদি বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিম। ধন্যবাদ। ত' গাইজ, আমাৰ কামবোৰ এনেকৈ হৈ আছে। এতিয়া ডিম্পলৰ পৰা কিবা এটা শুনিম। আৰু ডিম্পলে আচলতে বাঁহীও বনায়, এইবোৰ দেখিব পাৰিছে। ইয়াতে বাঁহীবোৰ এনেকৈ থোৱা হৈ আছে, ইয়াতে বনায়। আৰু এইটো তাৰ বাঁহী কেইটামান ইয়াতে থৈছে, বাকী বাঁহী চাহী লাগিলেও ক'ব পাৰে। আৰু এতিয়া এই কিবা এটা বজাই শুনাব। তো এতিয়া ডিম্পলে এটা শুনাব। ডিম্পলে বিহু প্ৰগ্ৰামবোৰ কেনেকুৱা প্ৰস্তুতি? বিহু চিহু কৰিবা যিহেতু, আপকামিং বিহু আহি আছে আগন্তুক। বিহু বুলি বিহু এটাকে কিবা এটা শুনাই দিয়া ভাল লগাকৈ।